নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম আপোনালোকৰ আগত যিবিলাক শিশু জন্মতে ওজন কম হয় অৰ্থাৎ 2.5ৰ তলত 2 কেজি 500 গ্ৰামতকৈ তলত তেওঁলোকৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে মই আপোনালোকক কৈ থওঁ আপোনালোকৰ শিশুৰ বাবে 6 মাহৰ বাবে কেৱল মাকৰ গাখীৰহে প্ৰযোজ্য। মাকৰ গাখীৰ 6 মাহৰ বাবে খুৱাওক, লগতে এটোপাল পানী অথবা মৌ তেওঁলোকক নিদিব। মাকৰ গাখীৰত থাকে শিশুসকলক বহুতো বেমাৰৰ পৰা প্ৰটেকশ্যন কৰিব পৰা ক্ষমতা, সেয়েহে খোৱাক 6 মাহ হৈ গ'ললৈকে মাকৰ গাখীৰহে। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ আগত মই আৰম্ভ কৰিব লৈছোঁ যিসকল শিশু ওজন 2 কেজি 500 তলত মানে 2.5কৈ তলত তেওঁলোকক আচলতে আমি কেনেকৈ সুৰক্ষা প্ৰদান কৰিব পাৰোঁ তাৰ বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিম। আজি মই ভিডিঅ'টোত এইটো কাৰণে ক'ব ওলাইছোঁ যে বহুতোৱে কি হয় শিশুবিলাক মই দেখোঁ গাঁৱত যেতিয়া মই ভিজিট দিবলৈ যাওঁ তেতিয়া বেছিভাগেই দেখোঁ কি হয় যিবিলাক ওজন কম তেওঁলোকৰ কি হয় শিশুবিলাকৰ বিচনাত মাক আৰু লগতে ঘৰৰ কিছুমান সৰু সুৰা মানে ধৰক ভতিজা আছে, ভাগিন আছে, কোনোবা আছে বা তেওঁলোকৰ যিকোনো বাহিৰত খেলি থাকে হঠাতে আহি বিচনাত উঠি দিয়ে। এই ধৰণৰ কিছুমান কথাৰ কাৰণে আজি মই ভিডিঅ'টো বনালোঁ আপোনালোকৰ বাবে। আজি মই ক'বলৈ ওলাইছোঁ যে শিশু আমাৰ যিসকলৰ ওজন কম হয় তেওঁলোকৰ কি হৈছে ইমিউনিটি পাৱাৰ অৰ্থাৎ বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা খুব কম থাকে। সেইকাৰণে আপোনালোকৰ আগত মই এই ভিডিঅ'টো বনাব লৈছোঁ। আপোনালোকক কওঁ যে আমি অন্য শিশুতকৈ যিবিলাকৰ ওজন কম হয় তেওঁলোকক আমি আচলতে এক্সট্ৰা কেয়াৰ দিব লাগে। সেইকাৰণে আমি তেওঁলোকক যিকোনো মানুহৰ পৰা অলপ মানে ধৰক বাহিৰৰ পৰা আহিলে বা লেতেৰা কৈ থাকে তেনেকুৱা পৰা অলপ আঁতৰত ৰাখিব লাগে। আমি তেওঁলোকৰ লোৱা সময়ত সদায় কি হৈছে হাত ধুইহে আমি ল'ব লাগে। পাৰিলে আমি অকল মাক, দেউতাক, ঘৰৰ আইতাক তেনেকুৱাখিনিহে ল'ব লাগে। আমি কি হৈছে শিশুসকলক সদায় যিবিলাক ওজন কম তেওঁলোকক সদায় কি হৈছে আমি বুকুত টাচ কৰি মানে কেংগেৰু মাদাৰ কেয়াৰ টাইপ নিচিনাকৈ আমি শিশুসকলক ল'ব লাগে। আৰু লগতে তেওঁলোকক কি হৈছে এটা শিশু আৰু মাতৃ থকা ৰুমটো যাতে খুব পৰিষ্কাৰ হয় আৰু লগতে শিশুসকলৰ যাতে ঘৰখনত হাই হুৰুমি বা তেওঁলোকৰ শোৱাৰ অসুবিধা নহয় তালৈ আমি সদায় লক্ষ্য ৰাখিব লাগে। আৰু কি হৈছে বেছি আমি যদি ক'ৰবাত ফুৰিবলৈ যোৱা কথাটো সেইটো সময়ত বাদেই দিব লাগে যেতিয়ালৈকে শিশুটো ওজন কম হৈ থাকে। আৰু লগতে কওঁ যদি ভিৰ ভাৰ থকা জেগাত শিশুটো নিব নালাগে। আৰু লগতে আপোনালোকৰ লগত সদায় ৰাখক NM আশা ফোন নাম্বাৰ সদায় ৰাখক, লগতে ৰাখক 108ৰ নাম্বাৰটো সকলোৱে জানে। লগতে আপোনালোকৰ ইমাৰ্জেঞ্চিখনে সদায় প্ৰিপেয়াৰ হৈ থাকক। আপোনালোকে নাম্বাৰ ঘৰৰ ওচৰৰ নিজৰ গাড়ী থাকিলেতো কথাই নাই, ওচৰৰ ঘৰৰ যদি কাৰোবাৰ গাড়ী আছে তেওঁলোকৰ এটা নাম্বাৰ ৰাখক যাতে শিশুটো কিবা এটা প্ৰব্লেম হ'লে অতি সোনকালে আপোনালোকে মেডিকেললৈ লৈ যাব পাৰে। আৰু কওঁ যে আমি কি হৈছে বহুতকে দেখোঁ যে তেওঁলোকে ওজন কম বুলি বেজী দিবলৈ আনিবলৈ অকণমান টান পায়। তেওঁলোকক কওঁ যে আপোনালোকৰ আচলতে ওজন কম হোৱাৰ কাৰণে সোনকালে বেবীটো আপোনালোকে ভেকচিনেশ্যন কৰাৰ ব্যৱস্থাহে কৰিব লাগে। কাৰণ তেওঁলোকৰ যিহেতু ইমিউনিটি পাৱাৰ কম, বেমাৰখিনি তেওঁলোকক পটককৈ আগুৰি ধৰিব। সেইটো কাৰণে আমি কি হৈছে সোনকালে তেওঁলোকক ভেকচিনেশ্যনখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে তেওঁলোকক বীজাণুবিলাক মানে ভেকচিন যেতিয়া দিব তেওঁলোকক কি হৈছে প্ৰটেকশ্যনটো অলৰেডি পাব। সেইটো কাৰণে আমি সোনকালে ভেকচিনেশ্যন দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে কওঁ যে আমি যিহেতু আমি কৈছোঁৱেই যে চাফ চিকুণকৈ থ'ব লাগে বা ক'লৈকো যাব নালাগে। আৰু লগতে কওঁ যে ওচৰৰ মানুহ বা পৰিয়ালৰ মানুহে কেতিয়াও বেয়া পাব নালাগে যে মোৰ বেবীটো ল'ব দিয়া নাই, তেনেকুৱা কোনো কথা নাই। নিশ্চয় ওজন বেছি হ'লে আপোনালোকে বেবীটো এনেও ল'ব পাৰিব। সেইটো কাৰণে আপোনালোকে কোনেও বেয়া নাপাব যে তেওঁলোকে বেবীটো কিয় ল'ব দিয়া নাই, তেনেকুৱা কোনো কথা নাই। কি হৈছে আমাৰ বেবীটো কি হৈছে ওজন কম হোৱাৰ লগে লগে আমি কি হৈছে বাহিৰত যেতিয়া ঘূৰি ফুৰি আহোঁ আমাৰ গাত বহুত বীজাণু লাগি আহে। আৰু তেনেকুৱা হাতীৰে যদি আমি শিশুটো লওঁ তেওঁৰ কাৰণে পুতুককৈ বীজাণুটো বিয়পি যাব আৰু শিশুটো বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। সেইটো কাৰণে আমি সেইবিলাকৰ পৰা সদায় আঁতৰত ৰাখিব লাগে আৰু কোনেও আমাক যাতে বেয়া নাপায় কথাখিনি কৈ দিব লাগে। আৰু লগতে কওঁ যে আপোনালোকে কি হৈছে মাকগৰাকীয়ে কি হৈছে গা ধুই লগে লগে কিছুমানে কি হৈছে ঠাণ্ডা দিনো থাকে তো গা ধুই চিধাই শিশুটোক আপোনালোকে চিধাই হাতত বা বুকুত তেনেকৈ তুলি নল'ব। শিশুটো আপোনাৰ গাটো ঠাণ্ডা হয়। সেইটো কাৰণে আপুনি গা ধুই উঠি অলপ সেকি মেলি গাটো গৰম কৰিহে আপুনি শিশুটোক ল'ব। আৰু যদি জ্বৰ হোৱা হেন দেখা পায় বা শিশুটোৰ কিবা এটা পৰিৱৰ্তন দেখা পায় আপোনালোকে সোনকালে আশা বা এনামৰ লগত যোগাযোগ কৰক আৰু তেওঁলোকে নিশ্চয় আপোনালোকক ভালকৈ বুজাই দিব। আৰু বেছি যদি প্ৰব্লেমেটিক দেখিছে তেতিয়াহ'লে অতি সোনকালে ওচৰৰ হস্পিটেললৈ আপোনালোকে লৈ যাওক।
আজি মই এই সৰু ভিডিঅ'টো এইটো কাৰণেই বনালোঁ যে আপোনালোকে যাতে এইখিনি কথা আপোনালোকে জানে আৰু লগতে আপোনালোকে আজিৰ পৰা মানে পটককৈ সৰু শিশু থকা বিচনাত পটককৈ উঠি নাযায় বা তেওঁলোকৰ মাকখিনিও বা অলপ যত্ন লয়, সেইটো কৰিব। আৰু লগতে এটা কথা কওঁ, শিশুবিলাক কি হৈছে, কম ওজনৰ শিশুবিলাক শুই টোপনি বেছিভাগকৈ দেখোঁ যে টোপনি মাৰি থাকে। আপোনালোকে মাকে ভাবিব নালাগে যে শিশুটো টোপনি গৈ আছে, আপোনালোকে মাজে মাজে শিশুটোক উলিয়াই ঘনাই আপোনালোকে গাখীৰটো খুৱাই থাকক। গাখীৰ খুৱাই থাকক যাতে শিশুটো সোনকালে গাখীৰটো যেতিয়াই মাকৰ গাখীৰ ভালকৈ খাব আৰু ভালকৈ বেছিকৈ পাব, তেতিয়াহ'লে সোনকালে ওজনটো বৃদ্ধি পাব। সেইটো কাৰণে মাকৰ গাখীৰ ঘনাই খুৱাই থাকক। আৰু কেতিয়াও খুৱাই বিশেষকৈ আপোনালোকে অলপ কষ্ট কৰক, পাৰিলে উঠি লৈ আপোনালোকে ধুনীয়াকৈ পজিশ্যনত লৈ আপোনালোকে গাখীৰ শুই শুই খোৱাতকৈ আপোনালোকে হাতত লোৱাৰ ব্যৱস্থা কৰি শিশুটো ভালদৰে গাখীৰটো খাব পাৰিব আৰু লগতে অলপো অসুবিধা নহ'ব। এইখিনি ব্যৱস্থা কৰক, দেখিব আপোনালোকৰ শিশুটি অতি সোনকালে ৱেইট বাঢ়ি আহিছে আৰু গৈছে লাহে লাহে বেবীটো ডাঙৰ হৈছে। আপোনালোকৰো ভাল লাগিব আৰু বেমাৰৰ বীজাণুৰ পৰা তেওঁলোক প্ৰটেকশ্যন হৈ থাকিব। এইটো কাৰণে আজি এই সামান্যতম ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰবাৰ কওঁ, 6 মাহৰলৈকে কেৱল মাকৰ গাখীৰে আপোনালোকে খুৱাব। ধন্যবাদ।